পুৰা মাৰি আছে আৰু ৰাইজে। আজি সেকেন্ড দিনা শ্বুট বহাগৰ বহাগী আৰম্ভ হ'বলৈ হৈছে। সকলোৱে একদম ৰেডি, মেকআপ চেকআপ কৰি এবাৰ দেখিছে একদম বাইদেউ ৰেডি, স্ক্ৰিপ্ট হাতত লৈ পুৰা মজাকে একদম লিড কেৰেক্টাৰ দেই, হয় নাই? আৰু চবচে ডাঙৰ কাহিনী হৈ গ'ল কি চঞ্চল, আমাৰ একদম ইয়াৰ যিজনী হ'বলগীয়া আছিলে তাই গুচি গ'ল। বহুত ডাঙৰ কাহিনী, সাংঘাতিক দুখৰ কথা। যি কি নহওক বেয়া চেয়া পাব নালাগে, আকৌ ৰিশ্বুট কৰিবলগীয়া হৈছে। একদম ঘটনাটো বিৰাট ডাঙৰ, হয়নে? ৰিশ্বুট কৰিবলগীয়া একো নাই দিয়ক, নতুন কেৰেক্টাৰ আজি নতুন লোৱা হৈছে কেৰেক্টাৰ, তাৰ কাৰণে আকৌ ৰিশ্বুট কিছুমান কৰিবলগীয়া হ'ব। একো নাই, আমি দেখাম নতুন কেৰেক্টাৰত কোন আহিছে। কেইজনী ৰিলচ বনাবৰ কাৰণে ৰেডি একদম পুৰা। অ' মাই ডগছ, মজা। আমাৰ ল'ৰা একদম পুৰা ৰেডি হৈ গ'ল ন? মজা নে? মজা। ছেকেণ্ড দিনা আজি আৰম্ভ হ'ব, অতি সোনকালে আহি আছে। কি আছে নামটো? বহাগৰ বহাগী, নাম পাহৰি গৈছে। পুৰা প্ৰেক্টিচ মাৰিছে এইফালে। তো আল্টিমেটলি প্ৰথম চিনটো আমি দুটা শ্বট লওঁতে কাৰ্ড ফুল হৈ গৈছিলে, কাৰ্ড চেঞ্জ কৰি ল'লোঁ আকৌ। এতিয়া আকৌ নতুন কণ্টিনিউ চলি আছে। আমাৰ কেমেৰা সহায় কৰিবলৈ আজি একদম চঞ্চলত দিছে ন? চঞ্চল কি কোৱা? বাকী ৰিপ্লেচ এক্ট্ৰেছ আমাৰ মাজত আছে এইজনী, নামটো কি তোমাৰ? অঁ, এজনী যিহেতু পলাই গুচি গ'ল, তো উপায় নাই মানে, আকৌ কেৰেক্টাৰ চেঞ্জ কৰিবলগীয়া আছে। সেইকাৰণে ৰিপ্লেচ কৰা হৈছে তাই প্ৰথম কৰিব বোলে আজি। অভিজ্ঞতা কেনেকুৱা লাগিছে দেখি? ভাল লাগিছে। মাতটো সৰুকৈ ওলাই, তাই লাজ কৈছে একো নাই। এইজনীতো লাজ নকৰে, হয় নাই? আমাৰ ভণ্টিজনী আছে আজি, ভণ্টিয়ে চাবলৈ আহিছে ন? ভণ্টিৰ নামটো কি তোমাৰ? জাহ্নৱী দাস। আৰু সকলোৱে চাই থাকিব, এনজয় কৰক। আজি চঞ্চলে কিবা এটা বুজাই আছে দেই, টেলেণ্টেড হৈছে। যি কি নহওক চঞ্চলে মাজে মাজে বুজাব পৰা হৈছে, হয় নহয় বাইদেউ? পাইছে। অঁ, এইগৰাকী একদম ধুনীয়াকে চাই আছে কি হৈছে খেলটো, হয় নাই? প্ৰথম চাব লাগিব, তাৰপিছত শিকিব লাগিব, হয় নাই? যি কি নহওক চাই নকওঁ, আজি ভাল হ'ব, এনেকৈ ভাল হয় একদম। এতিয়া শেষৰ বিহু লাগি গৈছে। আজি যিটো চিটুৱেশ্যন দেখিছোঁ, কেমেৰা ফালে ৰেডি হৈ আছে, একদম পুৰা বিহু লাগি গৈছে আজি, কৈছোঁ নহয়। এই চব পুৰা মাৰি আছে আৰু ৰাইজে। বিহু লাগিছে নে? নাচিব নাজানে কাৰণে ৰৈ আছে এজনী নাচিব জানে নাই? হা, দৰ্শকহে ওপৰত বহিছে আজি গোটেই। বাকী চাই দৰ্শক দেখুৱাই আছোঁ। সৰু, তই যদি মোক সঁচাকৈ ভাল পাওঁ, আমি পলাই বিয়া হ'ম। সৰু, মই তোক দিন হাজিৰা কৰি হ'লেও খুৱাম, বুজিলা? মই ডাইলগটো শ্বুট হৈ মানে বহুতখিনি হৈ গ'ল আৰু কেইবাটাও আৰু দুটামান চিন বাকী আছে বাৰু। এইখিনি যি কি নহওক, এতিয়া মানে আমি চাহ খাব লৈছোঁ। চক একদম ধুনীয়াকৈ বিস্কুটেদি আছে। আৰু কি আছে এইফালে? চিঙৰা আছে, চিঙৰা চাহ। সেইকেইজনী চাহ নাখায়, একদম ৰিলচ বনোৱাত লাগিছে, দেখিছেনে? পূৰা ব্যস্ত মানে, কি ক'ম, এনেকুৱাই আৰু সিহঁতৰ। এইটো ৰিলচ বনাই মোৰ মানে মাথা খাই দিছে। মই মানে কামেই কৰিব পৰা নাই ভালকৈ। যি কি নহওক চাহখিনি খাই লওঁ অকণমান। অঁ, Rolling, action. Deuta, ma? Deuta. কি হ'ল? Action. Deuta, ma? Deuta. Khoro bani, ghoram nai. কি? Tai. Khuri, ijali ruse. কাবিছৰ ডাইলগটো স্কিপ হৈ গ'ল। কি বুলি ক'ম? কি বুলি ক'ম? ঠিক আছে, Khorobani ghoram nai. এতিয়া বহাগীয়ে ক'ব। সৰুবনি গ'লগৈ। অঁ, হেপী বাইৰ কথা যায় হৈ গ'ল যা। আমাৰ একদম চবচে খাতাৰনাক বাইদেউক পঠিয়াই দিলোঁ এতিয়া দেই। বাকীখিনি একদম দেখিছেনে কি কৈছে? ৰিলচ বনোৱাত ব্যস্ত। কি কোৱা কৈছে? সেই চাওঁতে একদম শ্বুটিঙৰ লাষ্ট চিন পাই গ'লোঁ। পেক আপ হ'ব এতিয়া। লাষ্ট এটা চিন বাকী আছে। এইগৰাকী মৰি গ'ল, উপায় নাই। চাব কেনেকৈ কি ঘটনা হৈ মৰি গ'ল। সকাম পাতিবা? সকাম পাতিম কৈছে। এইগৰাকী এতিয়া পলাবলৈ ৰেডি হৈ আছে। কেনেকৈ পলাবা? পলাওতে হাঁহি যাবনে কান্দি যাবা? হাঁহিব কান্দিব, চাই থাকিব। একদম ফিনিচিং শ্বট, একদম ফিনিচিং শ্বটটো আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হ'ব। এইজনী ইমান দেৰিলৈকে অহা নাই, কি কৰিছে বাৰু? পলাই গৈছিল তহঁতি? হালো আছান? পলাই গৈছে? পলাই গৈছে? হালো আছান? হালো আছে?
বৰমা মই সেই বৰমায়ে নক'বনো কিয় কেতিয়াবা তোৰ সেই বৰ দেউতালৈ মনত পৰেনে বৰ্তা ঠাট্টা নকৰিবচোন নিজৰ মানুহ সদায় নিজৰ কিন্তু চকুৰ আঁতৰ হ'লেও মনৰ আঁতৰ নহয় নহয় বৰ্তা বৰমায়ে নক'বনো কিয় তোৰ সেই বৰ দেউতালৈ কেতিয়াবা মনত পৰেনে ঠাট্টা নকৰিবচোন বৰদেউতা নিজৰ মানুহ সদায় নিজৰ চকুৰ পৰা আঁতৰ হ'লেও মনৰ পৰা আঁতৰ নহয় নহয় বৰদেউতা বা আমাৰ ছোৱালীজনী বৰ ডাঙৰ হ'লেও ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'ল শুনিছেনে নাই বা চালেন ৰলিং একশ্যন তোৰ কাৰণে বহাগ ৰৈ আছে ঐ চাচোন মোৰ ঢোলৰ চাপৰত কোন নাচিব ঐ বহাগী অৰ্জুন ঐ চা আমাৰ সপোন মোৰ ঐ বহাগী ঐ বহাগী নকৰিনো কি কৰিম পিছে তই ক'লৈ যাওঁ